নমস্কাৰ সকলোকে চান্দিজেটা চেনেলৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভাল আজি আপোনালোকৰ কাৰণে এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে যে বৰ্তমান সময়ত অসম পুলিচৰ এবিইউবি কনষ্টেবল এপিআৰ কমাণ্ডো সাব ইন্সপেক্টৰ এই সকলোৰে অনলাইন এপ্লাই হৈ আছে আৰু বহুতে চাগে ইয়াৰ অনলাইন কৰিলে আৰু তাৰ সমান্তৰালভাৱে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মানে গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু 8000 চাকৰি বিজ্ঞাপন প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে উল্লেখ কৰিছে অলৰেডি গ্ৰেড 3 আৰু গ্ৰেড 4 অনলাইন এপ্লাই হৈ আছে আৰু তাৰ উপৰিও 8000 চাকৰি বিজ্ঞাপন প্ৰকাশ পাব আৰু লগতে শিক্ষা বিভাগত প্ৰকাশ পাব 10000 টোটেল 25000 ৰ চাকৰি নিযুক্তি দিব বুলি তেখেতে উল্লেখ কৰিছে গতিকে সকলোৰে বাবে ভাল খবৰ আজুনসকলে বৰ্তমান সময়ত প্ৰিপাৰেচন কৰি আছে তেখেতলোকৰ কাৰণেটো আৰু বেছি ভাল খবৰ আজুনসকলে বৰ্তমানেও কৰা নাই মানে কৰিম বুলি ভাবি আছে তেখেতলোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিও আৰু আপোনালোকে জানি যে বৰ্তমান সময়ত নিযুক্তি প্ৰক্ৰিয়া কিমান খৰতকীয়া হয় এক্সাম হ'ব এক্সাম হোৱাৰ পাছতে ৰিজাল্ট দিব আৰু ৰিজাল্ট দিয়াৰ পাছতে আপোনালোকে নিযুক্তি লাভ কৰিবই গতিকে আপোনালোকে যিমান পাৰে সোনকালে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিও গতিকে এইটো আছিল মোৰ ইনফৰ্মেটিভ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেন্ট কৰি জনাব আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ আৰু ইনফৰ্মেটিভ ভিডিঅ' মোৰ পৰা পাব বিচাৰে তেনেহলে প্লিজ কমেন্ট কৰিব বৰ্তমান সময়ত মই যেহেতু অসম পুলিচত চাকৰি কৰি আছো গতিকে অসম পুলিচৰ বিষয়ে যদি কিবা জানিব বিচাৰে তেনেহলে প্লিজ কমেন্ট কৰি জনাব মই জনাবলৈ কিছু হলেও চেষ্টা কৰিম গতিকে নেক্সট এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে এতিয়ালৈ আহো বাই বাই দিনৰ ভিতৰতে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ বাবে আৰু 8000 যুৱক যুৱতীৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব আৰু খুব কম দিনৰ ভিতৰতে শিক্ষা বিভাগত আৰু 10000তকৈও অধিক শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব অৰ্থাৎ অহা কিছুদিনৰ ভিতৰতে আমাৰ ৰাজ্য চৰকাৰত আৰু 25000তকৈও বেছি যুৱক যুৱতীয়ে নিযুক্তিৰ সুবিধা পাব তাৰ ফলস্বৰূপে আমি 1 লাখৰ সংখ্যা পাৰ কৰি যাবলৈ সক্ষম হ'ম আৰু অসমত চৰকাৰী কৰ্মসংস্থাপন মেধাৰ ভিত্তিত প্ৰদান কৰা আমাৰ যি লক্ষ্য সেই লক্ষ্যত আমি অবিৰতভাৱে এক অগ্ৰগামী যাত্ৰা অব্যাহত ৰাখিবলৈ আমি সক্ষম হ'ম